নমস্কাৰ, প্ৰেৰণা বৰা অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোকে মোৰ ফালৰ পৰা দেৱালীৰ বহুত শুভেচ্ছা যাচিছোঁ। আশা কৰোঁ দেৱালীৰ পোহৰে আপোনালোক সকলোৰে জীৱন পোহৰাই তোলক আৰু ময়ো অলপকৈ দেৱালীৰ আয়োজন কৰিছোঁ। ৰংগোলী বনাম আৰু আহক মই কেনেদৰে বনাইছোঁ চাওঁ। আৰু ৰংগোলী মানে আগচাইডে বনাম বুলি ভাবিছিলোঁ বাৰান্দাত বা তেনেকৈ, কিন্তু কি হ'ল মানে ফ্ল'ৰৰ যোনখিনি টাইলছৰ কালাৰ আছিলে একচুৱেলি সেইটো কাৰণে তাত বনালে ইমান এটা নিজিলিকিব। সেইটো কাৰণে গেৰেজতে মানে তাৰ কাষতে থাপনা আছিলে তাতে বনাইছোঁ। আৰু আপোনালোকৰ আয়োজন কেনেকুৱা হৈছে জনাবচোন বাৰু। আপোনালোকে কেনেদৰে কৰিছে কমেণ্ট কৰিব।